ছ'চিয়েল মিডিয়াৰ বহুত বেছি পাৱাৰ আছে আৰু সেই গোটেই পাৱাৰখিনি মই আজি ব্যৱহাৰ কৰিব বিচাৰিছোঁ এটা জীৱন বচাবলৈ কেইদিনমানৰ আগত আপোনালোকক মই আইতা এগৰাকী চিনাকি কৰাই দিছিলোঁ আৰু কৈছিলোঁ যে তেখেতে চকুৰে দেখি নেপায় আৰু কাণেৰে শুনি নেপায় বুলি তাৰে এটা আপডেট দিবলৈ বিচাৰিছোঁ যে যিহেতু তেখেতক মই আশ্ৰমত ৰাখিম বুলি ভাবিছিলোঁ আশ্ৰমত থোৱাৰ আগতে চকুৰ কাৰণে অপাৰেশ্যনৰ পৰা আদি কৰি কাণৰ মেচিনৰ পৰা আদি কৰি সম্পূৰ্ণখিনি চিকিৎসা এৰেঞ্জ কৰি থোৱা আছিল মাইক্ৰ'পেথ লেবত কিন্তু আচলতে অলপ বেলেগ এটা অসুবিধা পৰি গ'ল আমি আজি আহি পাইছোঁহি ইয়াত আহি গম পালোঁ যে পৰহিৰ পৰা তেখেতে তিতি আছে আৰু কালি গোটেই দিনটোৱে ভাত খোৱা নাই এতিয়া যদি এই বিছনাখন চাই এই বিছনাখনতে পৰি মানে ধৰি লওক পৰহিৰ পৰা তিতিয়ে থাকিলে এতিয়া ধৰি লওক আমি অহাৰ পাছতে তেখেতক ধৰি লওক বাহিৰত উলিওৱা হৈছে বা চোৱা চিতা কৰা হৈছে যদি এতিয়া চাই সেই কাপোৰখিনি এনেকৈ ৰাখি থোৱা আছে দেখা পাইছে এইবোৰ কাপোৰবোৰ গোটেই তিতা কাপোৰ উৰাই থোৱা আছে ভাবি চাওক অকলশৰীয়া মানুহ আগলৈ পাছলৈ কোনো নাই কোনো চোৱা চিতা কৰা মানুহ নাই সেইখিনি ভাবি আমি আগবাঢ়িছিলোঁ কিন্তু এতিয়া মানে মই ভাবিবলৈ মোৰ শব্দ নাই মই বহুতখিনি মনত বহুতখিনি কথা আছে কিন্তু মই ক'বলৈ মানে ধৰি লওক পৰহি পৰা তিতি থকাটো গোটেই দিনটো কাইলৈ তিতি থকাটো সাধাৰণ কথা নহয় মানে বহুত ডাঙৰ কথা যেতিয়া বিচনাৰ পৰা নমাই অনা হৈছিলে গোটেই টুচকৰ পৰা আদি কৰি ব্লেংকেট চব তিতি আছে পানী ভৰ্তি হৈ আছে মানে এই অৱস্থালৈ আহি গৈছিলে ভাবি চাওক কিন্তু মই ভিডিঅ'টো এইটো কাৰণে দেখুৱাইছোঁ আপোনালোকক যে জীৱন কেনেকুৱা মানুহৰ ভাবি চাওক অকলশৰীয়া মানুহে বুজি পাব যে নিজৰ এখন পৰিয়াল কেলে লাগে আগফালে বা পাছফালে চোৱা চিতা কৰিবলৈ মানুহ কিয় প্ৰয়োজন হয় এতিয়া মানুহে মানুহৰ বাবে বুলি আমি যেতিয়া কওঁ যেতিয়া আমাৰ ডক্টৰ ভূপেন হাজৰিকা ছাৰে যে গানটো গাই থৈ গৈছিল যে মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে সেইটোৱে কথা এতিয়া অকলশৰীয়া মানুহক যদি মানুহে নাভাবে মানুহে চিন্তা নকৰে তেতিয়া কথা কোনে চিন্তা কৰিব য'ত হ'লেও যোনটো জেগাত আছে তেনেকুৱা মানুহ বহুত আছে সেই মানুহবিলাকক আমি সহায় কৰিব লাগিব চোৱা চিতা কৰিব লাগিব যদি খাবলৈ পোৱা নাই খাবলৈ দিব লাগিব যদি পিন্ধিবলৈ কিবা এটা নাই পিন্ধিবলৈ দিব লাগিব সেইখিনি কথা আমি চিন্তা কৰিব লাগিব কোনোবাই আহি পেলাই কৰিব বুলি বা যদি আমি তেনেকৈ ৰখি যাওঁ তেতিয়াহ'লে বহুত দেৰি হৈ যাব আৰু এজন যাব যদি উঠি লওক এই কালি সুধিছিলোঁ মানে এইটো আপোনাৰ খাইছে নেকি বুলি কালি মানে কোনো যোৱাই নাই মানে খবৰ ল'বলৈ খাইছিলে নাই খোৱা আচলতে কোনোবাই দিলেহে তেখেতে খাই নহ'লে খাব নোৱাৰে মানে আজি কিন্তু যি উদ্দেশ্যলৈ ব্লগটো কৰিম বুলি ভাবিছিলোঁ উদ্দেশ্যটো সম্পূৰ্ণকৈ বেলেগ হৈ পৰিলে আৰু কেনেধৰণৰ কি ভিডিঅ' কৰিছোঁ এতিয়া মই নিজেও বুজি পোৱা নাই কাৰণ মানে কি ক'ম আৰু মগজত যি খেলাই আছে বুলি ক'ব লাগিব কাৰণ বহুতখিনি ৰেছপনচিবিলিটি মানে ধৰি লওক লৈ লোৱা নিচিনা হৈছে আৰু সেইখিনি ৰেছপনচিবিলিটি মই এতিয়া সম্পূৰ্ণ কৰিব লাগিব এতিয়া সেইকাৰণে আমি 12টা 11:30 মানত মেডিকেল পাইছিলোঁহি এতিয়া বৰ্তমান বাজিছে ধৰি লওক 3:30 পাৰ হ'ল আৰু ইয়াতে গোটেই ট্ৰিটমেণ্টখিনি ধৰি লওক যি পাৰিলে ইনিচিয়েলি যি পৰা হ'ল গোটেই ট্ৰিটমেণ্টখিনি ইয়াতে কৰা হ'ল কিন্তু এতিয়া আমি AMCHলৈ তেখেতক লৈ যাব লাগিব আটাইতকৈ ডাঙৰ কথা হৈছে যে কেয়াৰ টেকাৰ এজন প্ৰয়োজন হ'ব যে তেখেতক কোনে চাই থাকিব দৰৱ পাতি কোনে নিদিব দিনটো তেওঁলোকৰ লগত কোনে থাকিব এই গোটেইখিনি কথা আহি পৰিলে মানে পইচাৰ পৰা আদি কৰি কেয়াৰ টেকাৰ কথা চব কথা আহি পৰিছে এতিয়া সেইকাৰণে আপোনালোকৰ ফালৰ পৰা মোক সহায় প্ৰয়োজন হৈছে কোনোবাই যদি পাৰে কোনোবাই যদি আগবাঢ়ি আহে যে মই এইটো কাম কৰি দিব পাৰিম বা কেয়াৰ টেকাৰ হিচাপে কাম কৰি দিব পাৰিম তেখেতক দৰৱ পানী দিয়া চোৱা মেলা কৰা তেনেকৈ বহুতখিনি কথা আহি যায় কিন্তু ওচৰত একো ৰাস্তাই নাই এতিয়া তেখেতক মই লৈ যাম তেখেত অকলশৰীয়া আৰু কথাটো হৈছে যে আগে পাছে মানুহ কোনো নাই চাবলৈ মানুহ এজন লাগিব তেখেতৰ ক্ষেত্ৰত চাগে মোক ডনেশ্যনৰ প্ৰয়োজন হ'ব 108 অলৰেডি মাতি লৈ 108 আহি পাবহি আমি লগালগ লৈ যাম এই সময়তে মই আপোনালোকক কৈ দিছোঁ যে আপোনালোকে যদি আগবাঢ়ি আহিব বিচাৰে মানে আগবাঢ়িব বিচাৰে নহয় আগবাঢ়ি আহক বুলিয়ে ক'ম আৰু এনেকুৱাকৈ অনুৰোধ কৰিছোঁ যে আগবাঢ়ি আহক তেখেতক আমি যেনেকৈ অলপ বচাবলৈ চেষ্টা কৰোঁ বলক মেডিকেলৰ ক্ষেত্ৰত বহুতখিনি ডনেশ্যন প্ৰয়োজন হ'বই যদি আপোনালোকে বিচাৰে মোক কণ্টেক্ট কৰক নহয় মই ইয়াতে নাম্বাৰটো দিম এই নাম্বাৰত আপোনালোকৰ ফালৰ পৰা যি বিচাৰে তেখেতৰ কাৰণে দিবলৈ পাৰে আজি কেইতাৰিখ আজি 9 তাৰিখ হৈছে আৰু 9 তাৰিখে মই ভিডিঅ'টো আপলোড কৰিম আৰু 9 তাৰিখৰ গধূলি মই ডিব্ৰুগড় AMCতে থাকিম যদি কোনোবাই লগ কৰিব বিচাৰে AMC নিজে আইতাগৰাকীও লগ কৰিব বিচাৰে বা তেখেতক চাবলৈ বিচাৰে তেনেহ'লে আপোনালোকে আহিব তাতে আমি লগ পাম বা আপোনালোকে গোটেই চিটুৱেশ্যনটোৰ কথা গম পাব পাৰিব নিজে নিশ্চয়কৈ চাব পাৰিব আচলতে এতিয়া দিয়ক ইয়াতে মই ভিডিঅ'টো খতম কৰি দিছোঁ AMCত থাকিম 9 তাৰিখৰ গধূলিত আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব ভিডিঅ'টো দিয়ে আছোঁ লগালগ দি আছোঁ